জংঘলৰ মাজে মাজে গৈ আছোঁ, আপোনালোকক ভিডিঅ' বনাই দি আছোঁ, চাই থাকিব। নমস্কাৰ, মই দিগন্ত ৰাজ আৰু মই বৰ্তমান আছোঁ পাঞ্জিমত। আপোনালোকে নিশ্চয় গমেই পালে মই জংঘলৰ মাজে মাজে গৈ আপোনালোকক কি দেখাব গৈ আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈ। আহি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যনৰ কাষত আৰু আমি গাড়ীবোৰ এনেকৈ পাৰ্কিং কৰিলোঁ এটা মন্দিৰৰ চৌহদত। আৰু এইটো হৈছে মহালক্ষ্মী মন্দিৰ আৰু এই মন্দিৰৰ পৰাই কমেও 15-20 মিনিট খোজকাঢ়ি যাব লাগিব। তো চাই থাকক। পাঁচ 6 মিনিটমান খোজকাঢ়িলোঁ আৰু আহি এখন ধুনীয়া গাঁও পালোঁ। চাওক, এই মহ হয় আৰু অলপ বৰষুণো দিছিলে আৰু আগত যোৱা সেই দুজন হৈছে গাইড। গৈ আছোঁ চিধা, গৈয়ে আছোঁ। আহি এখন গভীৰ জংঘল পালোঁ। হয়তো হাতী আছে, বাঘ আছে, ভালুক আছে। ৰাস্তা চাওক ইমান সৰু, এই সৰু ৰাস্তাৰে গৈ আছোঁ জংঘলৰ মাজে মাজে। চাওক জংঘল, ভয় লাগে। চাওক ৰাস্তা, চাওক ইমান সৰু ৰাস্তা। এইবোৰ মানুহ মোৰ পিছফালে আহি আছে, মোৰ আগতো আছে, মোৰ পিছতো আছে। ভয় নালাগে আৰু। আহি গভীৰ জংঘলৰ মাজত এটা ধুনীয়া ঝৰ্ণা পালোঁ আৰু পানীৰ মাত শুনক কি ধুনীয়া। এই ঝৰ্ণা পাৰ হৈ আমি সেই ঘন জংঘলৰ মাজে মাজে গৈ আছোঁ। আমি সকলোৱে, এইবোৰ হৈছে গোৱাৰে মানুহ, লগত মই অসমৰ। আৰু এইবোৰ কাজুৰ গছ, চাওক। ফাইনেলি আহি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন মৰলেম waterfall। চাওক ইমান ধুনীয়াকৈ পানী বৈ আহিছে, নিজৰাৰ পানী। ওপৰত বহু ডাঙৰ পাহাৰ হয় আৰু সেই পাহাৰৰ পানীবোৰ এনেকৈ বৈ আহিছে। আজি বৰষুণ কম, সেইটো কাৰণত অলপ পানী কম আহিছে। যদি বৰষুণ হ'লহেঁতেন, মনচুন ভাল হয়, তেতিয়াহ'লে বহু পানী আহে ইয়াতে। पानी
মানে মই আজি গা ধুম বুলি অহা নাছিলোঁ, নহ'লে গা ধুবৰ কাৰণে খুব ধুনীয়া ঠাই ইয়াতে, একদম ধুনীয়া নিজৰাৰ পানী পৰি আছে পাহাৰৰ ওপৰৰ পৰা চাওক। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ধুনীয়া ৱাটাৰফল হয়, গোৱাতে আছে, কিমান ওচৰত হণ্ডা বুলি কয়, হণ্ডাৰ ওচৰত। অহা ৰাস্তাটো সৰু আৰু জংঘলৰ মাজে মাজে, সেইটো কাৰণত হাতত এডাল লাখুটি লৈ লৈছোঁ। যদি ওচৰে পাজৰে কিবা জীৱ জন্তু আহে তেতিয়াহ'লে খেদি পঠাব পাৰে।